নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোত লৈ আহিছোঁ একেবাৰে সহজতে বনাব পৰা এটা সুন্দৰ ৰেচিপি বিলাহীৰ সৈতে মাছৰ টেঙা। আহকচোন চাওঁ মইনো কেনেদৰে বনাওঁ। প্ৰথমে কেৰাহীখন পাতি তাত জোখমতে মিঠাতেল দি গৰম হ'বলৈ দিলোঁ। সৰু সৰুকৈ 5টা বিলাহী কাটি ল'লোঁ আৰু ইফালে লৈছোঁ পাঁচফোৰণ, কেঁচা জলকীয়া, পিঁয়াজ, মান ধনিয়া আৰু সৰু সৰু দুটা আলু এনেদৰে কাটি ল'লোঁ। মই আজি ভাঙোন মাছ ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াতে আমি এতিয়া দিম পিঁয়াজ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া আমি ইয়াতে পাঁচফোৰণ দিম আৰু পাঁচফোৰণ দি ভালকৈ লৰাব লাগিব। ভজা হৈ গ'ল। এতিয়া ইয়াতে কাটি থোৱা আলুখিনি দি দিলোঁ আৰু এইখিনি অলপ সময় ভালকৈ ভাজিব লাগিব। জোখমতে অলপ নিমখ দিলোঁ, এয়া হালধি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ল' ফ্লেমত অকণমান সময় ভাজিব লাগিব। এইখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে দিম কাটি থোৱা 3টা কেঁচা জলকীয়া। এইখিনি ভজা হৈ গৈছে আৰু এতিয়া ইয়াতে কাটি থোৱা বিলাহীখিনি আমি দি দিম আৰু এইখিনি ভালকৈ সিজালৈ ভাজি থাকিব লাগিব। এতিয়া ইয়াতে দিলোঁ জোখমতে অলপ জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি আৰু এইখিনি পুনৰ অলপ সময় ভালকৈ ভাজিব লাগিব। এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত গৰম পানী দিম। জোখমতে পানী দিলোঁ আৰু এতিয়া এইখিনি উতলিবলৈ ঢাকোনখন লগাই দিম। 5 মিনিট পিছত ঢাকোনখন আঁতৰাই চালোঁ। এয়া দেখিছেনে উতল আহি গ'ল আৰু এতিয়া আমি ইয়াতে মাছখিনি দি দিম আৰু এইখিনি পুনৰ ঢাকোন দি 10 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিম। 10 মিনিটৰ পিছত পুনৰ ঢাকোনখন উদঙাই আমি চালোঁ। চাওকচোন তৰকাৰীখিনি সম্পূৰ্ণৰূপে উতলিলে আৰু আপোনালোকৰ আজিৰ ৰেচিপিবিধ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি ইয়াতে দিম কাটি ৰখা মান ধনিয়াখিনি দি দিম আৰু আমাৰ আজি ৰেচিপি ৰেডি। আৰু এইখিনিতে সকলোকে এটা অনুৰোধ কৰোঁ, যিসকলে মোৰ চেনেলত প্ৰথম ভিডিঅ' চাইছে সকলোৱে যে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ধন্যবাদ।